Good morning everyone. আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া মই পানী গৰম কৰি লৈছোঁ। ৰাতিপুৱাৰ মোৰ ফাৰ্ষ্ট কাম হৈছে পানী গৰম কৰাই। তাৰপিছত ফ্লাক্সত ভৰোৱা। গৰম পানীখিনি ফ্লাক্সত ভৰাই থৈ দিওঁ যাতে যেতিয়া মন যায় ইউজ কৰিব পাৰোঁ। চ' ফাৰ্ষ্ট কাম সদায় মোৰ গৰম পানী কৰি ফ্লাক্সত ভৰোৱাই মেইন কাম। যিহেতু ৰাতিপুৱা খালী পেটত সদায় গৰম পানী আমি তিনিজনে খাওঁ। চ' এয়া মই পানীখিনি ভৰাই ল'লোঁ। দেন এতিয়া মই অলপ নেমু ৰস চেপি ল'ম গ্লাছ এটাত। তাৰপিছত অলপ ইয়াত মই 1 স্পুন মৌজোল এড কৰিম। আৰু গৰম পানী লৈ ল'ম। এইদৰে ৰাতিপুৱা মই সদায় খাওঁ খালী পেটত ব্ৰাছ কৰি মেলি। আৰু ৰাতিপুৱা এনেকৈ নেমু ৰস আৰু মৌজোল সদায় গুলি মেলি খাওঁ। ইয়াৰ বহুতো হেল্থ বেনিফিটছ আছে, হয়তো বহুতে জানেই এই কথাটো। এতিয়া অলপ দেৰিৰ পিছত একাপ চাহ বাকি লৈছোঁ। ৰাতিপুৱা সময়ত সদায় এনেকুৱা লাল চাহে খাওঁ, তাকো মই ফিকা চাহে খাওঁ, চেনি ইউজ নকৰোঁ। এতিয়া ফেণ্টামৰ ৰাতিপুৱা ব্ৰেকফাষ্ট, তাক সদায় ৰাতিপুৱা মিউচুলিয়ে বেছি খায়হি, চ' মিউচুলিয়ে দি দিওঁ। বা কৰ্ণফ্লেক্সো খায় কেতিয়াবা। তাক এতিয়া খাবলৈ দি দিওঁ। এইটো তাৰ ব্ৰেকফাষ্ট। আমাৰ কাৰণে বেলেগ কিবা কৰিম, লাইটে খাম যিহেতু ছানডে, দিনত ভালকৈ ভাত খামেই আমি। এতিয়া আমাৰ কাৰণে বনাওঁ এগ পোচ। আমি ব্ৰেডে খাম, হাজবেণ্ড আৰু মই। তো ডাবল এগ পোচ বনাই লৈছোঁ। এয়া আমাৰ ডাবল এগ পোচ হৈ গৈছে। অলপ নিমখ দিছোঁ, অলপ ব্লেক পেপাৰ দিছোঁ। তো অকণমান দেৰি ৰাখি দিছোঁ চিম কৰি। আৰু এতিয়া হৈ গ'ল, এতিয়া কাঢ়ি দিম। এইদৰে এগ পোচ খাই খুবেই ভাল লাগে। লগতে এগ পোচকেইটা লোকেল পনীৰ হয়। আৰু ব্ৰাউন ব্ৰেড লৈ লৈছোঁ। চ' আমাৰ ছানডেৰ ব্ৰেকফাষ্ট এয়াই। আৰু এতিয়া ওলাইছোঁ এফালে যাবলৈ। এয়া আমাৰ কলনীৰ ভিতৰতে এইটো গেষ্ট হাউচ হয়। এইটো হোম গাৰ্ড থাকে, আমাৰ ছিকিউৰিটি যোনবোৰ থাকে কলনীত এইবিলাকৰ। আমাৰ এৰিয়াটো আশে পাশে চব পাহাৰেই, ৰাস্তাবোৰ আপ ডাউন। কলনীখনো এনেকৈ পাহাৰ কাটিয়ে বনোৱা হৈছে। এটা ডাঙৰ পাহাৰ এটা দুটা কাটি মেলি প্লেন কৰি কলনী চুইচাৰ্ড অফিচবোৰ বহাইছে। আৰু কলনীখন ৰুৰেল এৰিয়াতে পৰে। চ' আজি শিলচৰ গৈ আছোঁ। শিলচৰ কি কাৰণেনো গৈ আছোঁ আপোনালোকক কৈ আছোঁ বাৰু।
এভৰিৱান চ' আমি গৈ আছোঁ শিলচৰ আজি ফুল কিনিবলৈ চ' ছানডে হয় এনেতো টাইম নাথাকে চ' দিনতে এতিয়া ফুল চাই আহোঁগৈ আপোনালোককো দেখাম কি ফুল কিনিম বেছি ফুল নিকিনো জাষ্ট চাবলৈ গৈছোঁ ওলাইছেনে নাই ওলোৱা এতিয়ালৈকে গম নাপাওঁ ওলাইছে নাই ছিজন ফ্লাৱাৰ এবাৰ লেট হৈছে কৰোণাৰ কাৰণে চাগে এবাৰ লেট হৈছে কাৰণ আগতে এদিন গ'লোঁ তেতিয়া নাপালোঁ আমি চ' আজি চাওঁচোন পাওঁ নে নাপাওঁ লগতে এতিয়া মোৰ হাজবেণ্ডে ATM গৈছে পইচা ওলাবলৈ চ' আমি এতিয়া ৰখি আছোঁ চ' ফেণ্টম বজাৰত কি কিনিবা আইচক্ৰীম দেখে ঠাণ্ডা দিনতো আইচক্ৰীমেই লাগে মানে ঠাণ্ডা দিনত আইচক্ৰীম নাখায় নহয় টপ ফ্ল'ৰত গৈ আমি আইচক্ৰীম খাম ক'ত টপ ফ্ল'ৰত গৈ ক'ত টপ ফ্ল'ৰত বিগ বজাৰ নাযাওঁ নহয় আমি বেলেগ এটা ৰাস্তাত যাম মই যাম চ' এয়া আমি অভাৰব্ৰিজ উঠিলোঁ এখন টাউন পোৱাৰ আগত টাউন মানে তাৰাপুৰ বুলি কয় য'ত ষ্টেচন আছে ৰেলৱে ষ্টেচন শিলচৰৰ তো সেই ষ্টেচন পোৱাৰ আগত এখন ব্ৰিজ পোৱা যায় খুব দীঘল ব্ৰিজখন খুব পুৰণা ব্ৰিজ কণ্ডিশ্যন ইমান ঠিক নহয় ৰিপেয়াৰ কৰিব লাগিছিলে কিন্তু ৰিপেয়াৰে কৰা নাই একো পেইণ্ট চেইণ্টো নামাৰে অহা পৰা এনেকুৱাকৈ দেখি আছোঁ যিমান দিন শিলচৰ হ'ল আমি থকা চ' এয়া তাৰাপুৰ সোমাইছোঁ ষ্টেচনটো বাৰু আপোনালোকক দেখাম ৰেলৱে ষ্টেচনটো ইয়াত সদায় এইবোৰ ভেজিটেবল বহে আমি ইয়াৰ পৰাই কিনোহি ফ্ৰুটছ ভেজিটেবল ফ্লাৱাৰ পূজা কৰিবলৈ চব পোৱা যায় ইয়াত চ' এয়া ষ্টেচন ৰেলৱে ষ্টেচন শিলচৰ তেনেকৈ আমি মাৰ্কেট আহি পাই গ'লোহি ফেণ্টম আৰু মই আহিছোঁ সি পাৰ্কিং কৰিবলৈ গ'ল চ' ব'লক এতিয়া ফুল চাওঁ কি ওলাইছে আমি বজাৰৰ পৰা আহি পালোহি আৰু এতিয়া মই একচুৱেলি খানা বনাই আছোঁ আমাৰ লাঞ্চ বনাই আছোঁ চ' সেইটো কাৰণে বিজি হৈ গ'লোঁ চ' ফ্লাৱাৰ্ছখিনি মই খানা চানা বনাই আবেলি সময়ত আপোনালোকক দেখাই আছোঁ যে কি ফুল আনিলোঁ আৰু লগাম সৰু পুলি আনিছোঁ আপোনালোকক দেখাম বাৰু আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ ৰ'ব আমাৰ বেলকনিত বস্তু এটা বহিছে দেখাই আছোঁ আপোনালোকক মোৰ ছাইডৰ ঘৰটো ধৰিছে দেখিছে এনেকৈ ঢেৰ ধৰিছে এইপিনে ঘৰত এইপিনে ছাইডত আছে কিমান মধুমাখি ধৰিছে এইপিনে মোৰ ছাইডৰ ঘৰত ধৰিছে এইপিনে আমাৰ তলত ধৰিছে এইপিনে আমাৰ বাথৰুমৰ এইফালে ছাইডতো ধৰিছে আমাৰ বেলকনিত চাওক মাখিবোৰ এইবাৰেই নহয় মই ইয়াত 2015ত আহিছোঁ শিলচৰ কলনীত 2015ৰ পৰাই এইটো ছিজনত মধুমাখি আহিবই এমাহমান থাকিব তাৰপিছত মানুহ আহি পাৰেহি পাৰি মানে আমি মজুত পাওঁৱেই প্ৰতি বছৰে পূৰা অৰ্গেনিক মানে ইয়াতে বহা পাওঁৱেই চ' ভালেই লাগে আহে ইমান প্ৰব্লেম নাই কিন্তু কামোৰাৰ চান্স থাকে আমাৰ কাপোৰ চাপোৰ মেলিবলৈ অসুবিধা হয় আৰু এতিয়া মোৰ খানা বনি আছে যাওঁ নিচেই চাগে পিছফালে বেকগ্ৰাউণ্ডত চিটি মাৰি আছে চ' আকৌ লগ পাই আছোঁ আৰু চ' এয়া আমাৰ ছানডেৰ মটন কাৰী ৰহৰ দালি আৰু পোলাও চিম্পলকৈ পোলাওখিনি বনাইছোঁ সিমানেই আমাৰ ছানডেৰ খানা হাই এভৰিৱান চ' এতিয়া বাজিলে ইভিনিং 4টা আৰু মই ভাত চাত খাই অলপ ৰেষ্ট লৈ ল'লোঁ এতিয়া মই আপোনালোকক দেখাম যে আজি বজাৰৰ পৰা কি ফুল মই কিনি আনিলোঁ
চ' এয়া মই আনিলোঁ জিনিয়াৰ পুলি, দেখিছে এইটো এটা আৰু এইটো এটা। চ' এই দুটাই আনিলোঁ জিনিয়া পুলি। তাৰপিছত হাইব্ৰিড নাৰ্জী পুলি এই দুটা আনিলোঁ, দেখিছে। তাৰপিছত এই দুটা আনিলোঁ ইন্দ্ৰমালতী। এই দুটা অকণমানি আনিলোঁ পিটুনিয়াৰ পুলি। চ' নাজানো বাচিবনে নাই, সৰু সৰু পিটুনিয়া পুলি। আৰু এই দুটা ফুলৰ নাম কৈছিলে, মই কিন্তু নাজানিলোঁ, মনতে নাই কি নাম কৈছিলে। কিন্তু এইটো ধুনীয়াই দীঘল দীঘল ফুলে। চ' সিমানেই আনিলোঁ, বেছি অনা নাই, কমকৈ আনিছোঁ যিহেতু মোৰ টাব কম, সেইকাৰণে বেছি ফুল অনা নাই। এতিয়াও টাব নাই, কিন্তু কিবা কৰি মই লগাম আৰু মেনেজ কৰি। লগোৱাৰ পিছত আপোনালোকক দেখাম ফুলৰ পুলিকেইটা। কিবা একচুৱেলি আমাৰ ইয়াত মাটি পাবলৈ দিগদাৰ, সেইকাৰণে ফুল লগাবলৈ মন যায়, মাটিৰ প্ৰব্লেমৰ কাৰণে দিগদাৰ। কিন্তু মাটি কিনি আনো, ওচৰৰ মানুহৰ পৰা কিনি আনো মাটি, তেনেকৈ ফুল চুল লগাওঁ। চ' এইখিনি ফুল তেনেকৈয়ে লগাম আৰু এতিয়া মই আপোনালোকক দেখাম যে মোৰ বেলকনিত কি কি ফুল আছে। চ' এয়া মোৰ ফুলি আছে। ফুলটো অলপ বেয়া হৈছে ঠাণ্ডা পৰাৰ কাৰণে, শ্বাইনিং ইমপ্ৰেশ্যন কয় এইটো। কালাৰটো খুবেই ধুনীয়া, কিন্তু এতিয়া ঠাণ্ডা পৰিছে কাৰণে বেছি পাতবোৰ কেনেকুৱা কেঁকুৰা কেঁকুৰা হৈ গৈছে। শ্বাইনিং ইমপ্ৰেশ্যন। আৰু এইজোপা অকল ইমপ্ৰেশ্যন, এজোপা মোৰ 2 years মান হ'ল, বা কাটিং কৰি দিলোঁ কাৰণে কালাৰটো খুবেই ধুনীয়া। চব এজোপা তেনেকুৱা। তাৰপিছত এইজোপা কেকটাছ হয়, এজোপা ৰেড কেকটাছ হয়, এতিয়ালৈকে ফুলা নাই, লগাই থৈছিলোঁ। সেইজোপা ফুলৰ নাম মই নাজানো কি হয় ফুলৰ নাম, খুবেই ধুনীয়া। মই ঘৰৰ পৰা আনিছিলোঁ, মানে মহানৰ পৰা আনিছিলোঁ। কালাৰটো চব ইমান ধুনীয়া। এই ফুলটো মই তাৰ পৰা আনিছিলোঁ। এইজোপা জবা এটা কলি, এইটো য়েল্ল' কালাৰৰ ফুলে, এইবোৰ ইন্দ্ৰমালতী, পুৰণা ইন্দ্ৰমালতী। এইজোপাও জবা, এইজোপাও কেকটাছে হয়, এইজোপাও ফুলিবহে। এইজোপা পিংক এণ্ড অৰেঞ্জ মিক্স হয়। এইজোপা সৰু সৰু গোলাপ ফুলি আছে, পাতলা পাতলাকৈ, দেখিছে। তাৰপিছত এইজোপাও কিবা প্লাণ্ট, এইটো নাম নাজানো, কিবা পাত বাহাৰ টাইপ কৰে। লগতে এইবোৰ খুতুৰাও হৈ আছে, কেতিয়াবা কেতিয়াবা দাইলত দি খাবলৈ। এজোপা মানি প্লেণ্ট হয়। মানি প্লেণ্টজোপা দীঘল হৈছিলে, মই কাটি দিলোঁ, ভাল হোৱা নাই ইমান গ্ৰ'থটো। ইয়াতে কাটিং কৰি এইকেইডাল জিৰাই থৈছোঁ। মানে এইবোৰো এনেই পাত বাহাৰ হয়, এনেকুৱা পাত বাহাৰ বস্তুবোৰ ভাল লাগে। এইজোপাও ফুলৰ নাম নাজানো, ঘৰৰ পৰা আনিছিলোঁ। এইবোৰ পুৰণা ইন্দ্ৰমালতী, বেয়া হৈ গৈছে। এইজোপা পুৰণা ইন্দ্ৰমালতী, বেয়া হৈ গৈছে। এইজোপা এটা লিলি হয়, বল টাইপত ফুলে। আমাৰ ইয়াত কালাৰ মাৰি এইবোৰ মানে পেইণ্ট কৰিলে নতুনকৈ, গোটেই পেইণ্ট কৰিলে। তাৰপিছত আপোনালোকৰ এইজোপাও পাত বাহাৰ নিচিনাই হয়, দেখিছে পাতখিলাত হোৱাইট হোৱাইট আছে। এজোপা স্নেক প্লাণ্ট, স্নেক প্লাণ্টজোপা এইখিনি যিমান আছে ইয়ালৈকে, এইবোৰ চব মোৰ বাৰ পৰাই অনা, ডিব্ৰুগড়ৰ পৰা। এইজোপা স্নেক প্লাণ্ট, এইজোপাও এই হোৱাইটজোপাৰ নিচিনাই, পিংক পিংক কালাৰ হয়। এইজোপাও খুবেই ধুনীয়া লাগে, পাতখিলা গ্ৰীণ এণ্ড হোৱাইট হয়, তলৰ ফালে দেখিছে কালাৰটো ইমান ধুনীয়া। এজোপা নতুন এটা ওলাইছে। তাৰপিছত এইজোপাও খুব ধুনীয়া লাগে, ডাঙৰ হ'লে বেছি ভাল লাগিব। আৰু এইবোৰ চব নতুনকৈ লগোৱা হয় একচুৱেলি, সেইকাৰণে সৰু সৰু হৈ আছে। এইটো পাতখিলা তেনেকৈ হোৱাইট হৈ আছে। এইজোপা ডেণ্টাছ হয়, এইজোপা 2 বছৰমান পুৰণা হ'ল ডেণ্টাছ, কিন্তু ফুলে বহুত ফুলে। মোৰ ঢেৰ ফুলিছিলে, মই এতিয়া কাটিং কৰি এনেকুৱা সৰু টেমাত লগাই থৈছোঁ। তাৰপিছত এইজোপাৰ নাম কি আছিলে পাহৰিলোঁ দেই, নামবোৰ মনতে নাথাকে। এইজোপাও ধুনীয়া হৈছে, বহুত ধুনীয়া ডিপ পিংক কালাৰ ফুলে, তেনেকুৱা। তাৰপিছত এজোপা এনেকৈ লগাইছোঁ। এজোপা নৰসিংহ গছ, এজোপা লেডিয়া ফুলি গ'ল, এইফালে গোলাপ আছে, ইয়াতো এনেকুৱা। এজোপা এনেকুৱা পাত বাহাৰ টাইপৰে প্লাণ্ট,
হেংগিং হ'লে ভাল। মই হেংগিং টাপ নাপালোঁ লগাওঁতে, চ' সেইটো কাৰণে এনেকৈ লগাই দিলোঁ। এজোপা প্লান্ট হৈ এজোপা নতুনকৈ লগাইছোঁ, ভালকৈ হোৱাই নাই, দেখিছে। এজোপা গোলাপ, এজোপা কলি আছে, ফুলিব আৰু কলি হৈ আছে। এজোপা খ্ৰীষ্টমাছ ফ্লাৱাৰ কয়, নাজানো খ্ৰীষ্টমাছ ফ্লাৱাৰ, একচুৱেলি খ্ৰীষ্টমাছৰ টাইমত ডিচেম্বৰত ফুলে। এজোপা নতুনকৈ লগাইছোঁ। মই দেখাবলগীয়া সিমানেই আছিলে মোৰ ওচৰত প্লাণ্টছ, তেনেকৈ নাই আৰু যিহেতু তেনেকৈ ফুলাই নাই। এতিয়া ছিজন ফ্লাৱাৰবোৰ লগাম, তেতিয়া ফুলিব, ভাল লাগিব। আৰু আমি তলৰ মানে কোৱাৰ্টাৰ তলতে চিফ্ট কৰাৰ কথা আছে, তেতিয়া তাত গৈ লগাব পাৰিম অলপ তলত। আশা কৰিছোঁ আপোনালোকে মোৰ ফুলবোৰ চাই ভালে পালে। গুড ইভিনিং এভৰিৱান। আৰু এতিয়া মই ওলাইছোঁ তলত অলপ ৱাক কৰিবলৈ। আৰু ৱাক কৰিবলৈ যোৱাৰ আগত অথনি আপোনাকতো মানে ফ্লাৱাৰ প্লেণ্টছবোৰ দেখাইছিলোঁ, আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ ৰ'ব। মই লগাইছোঁ এয়া চাওক, মান ধনিয়া, যোনবোৰ আমাৰ নগা ধনিয়া কোৱা হয়, সেইবোৰ লগাইছোঁ। কেতিয়াবা চব্জি দিবলৈ ভাল হয় ঘৰতে লগাই ল'লে, যিহেতু আমি কোৱাৰ্টাৰ থাৰ্ড ফ্ল'ৰত থাকোঁ, দিগদাৰ হয়। তলত হ'লে ভাল, মাটিত কিবাকিবি কৰিব পাৰি। চ' এনেকৈ প্লাষ্টিকৰ বটলবোৰত ইউজ কৰিছোঁ, ৰিইউজ কৰিছোঁ, যোনবোৰ ক'ল্ড ড্ৰিংকৰ বটল আহে। চ' সেইবিলাকতে মই এনেকৈ মান ধনিয়া খাবলৈ আনিছিলোঁ, তেতিয়া শিপা আহিছিলে, শিপাবোৰ ৰুই থৈ গ'লোঁ ধুনীয়াকৈ। এতিয়া বাচি গ'ল, এইখিনি মোৰ বহুত পুৰণা, 3 years আপ হৈ গ'ল চাগে সেইখিনি মান ধনিয়াই। চ' এতিয়া তলত আহি পালোহি। এয়া চব দিৱালী লাইট লাগিয়ে আছে, কুঁৱলী পৰিছে অলপ। আমাৰ কলনীৰ নাইট ভিউ। এইকেইটাই কোৱাৰ্টাৰ, আৰু অলপ আগত আছে দুটামান। এইটো আমাৰ শিৱ মন্দিৰ, কিবা পাতিলে ইয়াতে পতা হয়। চব ভগৱানে ৰাখিছে, কিন্তু হয় শিৱ মন্দিৰে, কিবাকিবি পাতিলে ইয়াতে পতা হয়। এইখন পাৰ্ক, বাচ্চাবোৰে খেলে, ঝুলনা তুলনা কিবাকিবি আছে। এইখনো এখন পাৰ্ক, এখনো আছে। চ' এইফাললৈ আগলৈ গৈ অফিচবোৰ আছে, চ' সেইকাৰণে আমি দিনত ওলাব নোৱাৰোঁ। এইফালেও এটা অফিচ আছে, এইটো ৰেড কালাৰ টাইপৰ দেখিছে যে, এইটো অফিচ আছে। এইবোৰ অফিচৰ লাইনৰ গাড়ী হয়, যিহেতু ইলেক্ট্ৰিচিটি কাম হয় ইয়াত। এখন আমাৰ ভালকৈ ৰাতি এতিয়া দেখাব নোৱাৰিম, এখন আমাৰ চুইচাৰ্ড, বহুত ডাঙৰ, আৰু আগলৈও আছে। ইটো ছাইডলৈও আৰু এখন ডাঙৰ ছাইড আছে। চ' সিমানেই। এয়া আমাৰ ফেণ্টম, কোনো ফ্ৰেণ্ড অহা নাই কাৰণে ব'ৰ হৈছে, কেতিয়া আহিব ৱেইট কৰি আছে। চ' এয়া ফেণ্টম, মোক অলপ ঝুলাই দিছোঁ, যিহেতু কোনো ফ্ৰেণ্ডছ অহা নাই এতিয়ালৈকে। ইয়াত চব লাইটবোৰ হেল'জেন লাইট কাৰণে মোৰ যিহেতু মোবাইলত ৰেকৰ্ড কৰোঁ, ভাল অহা নাই, পিকচাৰটো ক্লিয়াৰ হোৱা নাই। এইদৰে আৰু আজি ছানডে'টো স্পেণ্ড কৰিলোঁ, আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিলে ভিডিঅ'টো চাই, প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম, লগতে ৰেচিপি ভিডিঅ', লগতে ভ্লগ। চ' ইয়াতে আজি ভিডিঅ'টো এণ্ড কৰোঁ। থেংক ইউ ছ' মাছ।